তো নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে নমস্কাৰ জনাই মই ৰিংকু শৰ্মাই মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। বাকী সকলোবোৰ ভালে আছে, ভালে মানে সিমান ভাল নহয়। আপোনালোকে গমেই পাইছে আজি এসপ্তাহ ধৰি বৰষুণ, তামাম বৰষুণ হৈছে। বৰষুণৰ ফলত আমি আছোঁ বৰ্তমান বানপানীৰ মাজত বুলি ক'ব লাগিব। চাওক কেওফালে বানপানী, এইফালে আছে মোৰ লগত বিকি সিং, তাৰপাছত পুৰা বৰষুণ মানে এইকেইদিন। আপোনালোকৰ ফালেও কেওফালে বৰষুণ হৈছে গমে পাইছে, এইটো আৰু মই ক'ব লগা কথা নহয় বাৰু। কিন্তু এনেই ভাবিলোঁ আমি যিহেতু গাঁৱৰ এৰিয়াত বাস কৰোঁতো, আমি যিহেতু গাঁও অঞ্চলত থাকোঁ, টাউন চহৰতো যিহেতু কৃত্ৰিম বান হৈছে, তো আমাৰ ইফালেও কিছু মানে আগৰ নিচিনা এতিয়া সেই ছিষ্টেমবিলাক নাই। মানে নলা নৰ্দমা বা আগতে যিবিলাক ৰাস্তাৰ কাষত নলা আছিল সেইবিলাক বৰ্তমান নাই। এতিয়া বৰ্তমান চব বন্ধ কৰা হৈছে বা বন্ধ ছিষ্টেম, জাবৰ জোঁথৰ পৰি হওক কিবা কৰি হওক চব বন্ধ হৈছে। তো তাৰ ফলত কিছুমান বানপানী, আমাৰ কৃত্ৰিম বানপানী হওক কিবা কিবি হওক চব কেওফালে বুৰাই দিছে। আমাৰ এতিয়া ঘৰৰ পিছফালে হওক চাৰিও ছাইডত আৰু কেৱল পানী আৰু পানী, যিহেতু বৰষুণ এৰা নাই এইকেইদিন, একেলেথাৰি বৰষুণ দি আছে। তো ভাবিলোঁ আমাৰ এই অঞ্চলত, আমাৰ গাঁও অঞ্চলত ক'ত বানপানী হৈছে বা কেনেকুৱা কি অসুবিধাবিলাক হৈছে। এতিয়া বৰ্তমান যিহেতু আহাৰ মাহ, খেতিৰ ছিজন, তো কঠীয়া জঠীয়া পাৰা হৈছিল কেওফালে, তো এতিয়া কঠীয়া জঠীয়া চব পানীৰ তলত। এইবিলাক আপোনালোকক মই ছাইডৰ ফালে দেখাই দিছোঁ, এইবিলাক নেট পূৰা দি কিনে কঠীয়া পৰা হৈছিল। তো ইফালে কঠীয়া পৰা হৈছিল, এইবিলাক পূৰা এইটো ছাইডত এইবিলাক কঠীয়া পৰা হৈছিল। পিছফালে আছে মোৰ পিছফালে, এইবিলাক চব মানে পানীৰ তলত এতিয়া। আৰু যদি এনেকৈ আৰু কেইদিনমান পানী হৈ থাকে, মানে পানীটো মানে বাঢ়ি আছে। আমাৰ ইফালে এটা কালভাৰ্ট আছিল, কালভাৰ্টটো বৰ্তমান এইটো ছাইডত কালভাৰ্ট এটা আছিল, কালভাৰ্টটো বৰ্তমান বন্ধ কৰি দিয়া হৈছে, মানে পানীটো নোযোৱা হৈছে। সেইকাৰণে ইফালে পানীটো মানে বাঢ়ি আছে। এতিয়াও বৰষুণ পেলাই আছে, এতিয়া কমিছে বাৰু, তো হ'লেও বৰষুণ পেলাই আছে, আকৌ দিবই কিজানি। তো ভাবিলোঁ আমাৰ ইফালে কেনেকুৱা পানী হৈছে বা কি অসুবিধা হৈছে, কোন ঠাইত কেনেকুৱাকৈ আমাৰ যিখিনি এৰিয়া আছে আমাৰ গাঁও এৰিয়াৰ, মই দেখাম আপোনালোকক কি হয় বা কেনেকুৱাকৈ পানী ক'ত হৈছে, মই তাকে দেখাম। তো মোৰ লগত আছে বৰ্তমান বিকি সিং, তেওঁ ভিডিঅ' বনাই বাৰু। তাৰ চেনেলৰ লিংকটো মই দি দিম মোৰ ভিডিঅ'ৰ তলত। তো চাই থাকিব, মই দেখাই আছোঁ বাৰু কেনেকৈ ক'ত যাওঁ, মানে আমাৰ ওচৰৰ পাজৰৰ এইখিনি মই আপোনালোকক আজি দেখাম ক'ত বানপানী পূৰা হৈছে। ভিডিঅ' বনাবৰ কাৰণে মোক এই বহুত তাৰমানে হেৰি কৰিলা, মাতলা ঘৰৰ পে মই ঘৰত গৈছিলোঁ, ঘৰৰ পে তাৰমানে সি সদায় ফোন মাৰে, আহ মানে শান্তি ল'ব নেদে। গতিকে ভাবছোঁ ৰিংকু দৰঙীৰ লগত এটা ময়ো ভিডিঅ' বনাওঁ বুলি আশা কৰি সেনেকুৱা ওলাই আহিছোঁ। আপোনালোকে মৰম চেনেহ দিব, বনাই ৰাখিব, ধন্যবাদ। তো এতিয়া মোৰ গমেই পাইছে বৰ্তমান বিয়া ছিজন বৰ্তমান শেষ। বিয়া আকৌ এই 3 মাহ, যিহেতু মই কৈছিলোঁ আপোনালোকক লাষ্ট ভিডিঅ'টো, 3 মাহ যিহেতু বহিব লাগিব। বিয়া আৰু 3 মাহ নাথাকে, এইটো ছিজনে নহয়। তাৰপিছত আকৌ আহিনৰ পৰা আকৌ বিয়া ষ্টাৰ্ট হ'ব, বিয়াৰ ভিডিঅ' দিম আপোনালোকক। এতিয়া বৰ্তমান মই দেখাই আছোঁ বাৰু ক'ত পানী হৈছে আমাৰ এইবিলাকত, কেনেকুৱা মই দেখাই আছোঁ, চাই থাকিব ভিডিঅ'টো। তো এইখিনিতে আৰু এটা বস্তু আপোনালোকক দেখুৱাওঁ। আপোনালোকে এই মোৰ পিছফালে যে এইখিনি দেখিছে, এই পুখুৰীৰ পাৰ, এইটো তাতে মানে আমাৰো পুখুৰী আছিল, এইবিলাক চব বুৰি গৈছে। এতিয়া তাৰ মাছ চাছ এইবিলাক একো নাই আৰু, চব ওলাই গৈছে। এতিয়া মাছটো কিমান টকাৰ বুলি ক'লে সেইটো অলপ ডাইৰেক্ট কোৱা টান হ'ব মোৰ, কিন্তু বহুত আছিল। মানে এইটো এই কি বুলি কয়, আমাৰ কিনা মাছটো, ৰৌ ভকুৱা তেনেকুৱা সেইবিলাক মাছ আছিল আমাৰ সেইবিলাক পুখুৰীত। তাতে অকল আমাৰে নহয়, আৰু ওচৰৰো আছিল, আমাৰ বৰমাহঁতৰ আছিল, আমাৰ খুৰাহঁতৰ আছিল। এইবিলাক পুখুৰী চব মানে এতিয়া বুৰি গৈছে, এইবিলাক পুখুৰীত একো নাই। আৰু এতিয়া আমি বেলেগ ঠাইত গৈ আছোঁ, মানে আমাৰ ওচৰে পাজৰে আমাৰ যিখিনিত এনেকুৱা পানী হৈছে, তো মই গৈ আছোঁ, তাতে আমি দেখাই আছোঁ। তো আমি এতিয়া আছোঁ এই পথাৰৰ মাজত মানে এইটো যিটো দেখিছে, এইটো আমাৰ মেইন আলি হয়। আলি বুলি কৈছোঁ আমি, পথাৰৰ মাজত ইফালেও পথাৰ এইটো হৈছে মেইন ৰাস্তা যিটো আমাৰ পথাৰৰ মাজত যিটো মেইন আলি থাকে অহা যোৱা কাৰণে, সেইটো তো ইফালে তলত যদি নামি দিওঁ আমি, তলত এতিয়া ভালেখিনি পানী হৈছে, এতিয়া আঁঠুৰ ওপৰত আছে, মই বাৰু গোটেই নামি নিদিওঁ। তাৰপাছত ইফালে আমাৰ অলপ জাল চালো পাতিছোঁ মাছৰ কাৰণে, তো জালখন চাই আহিলোঁ আমি।
তাতে বৰ্তমান অলপ আগতে মাহঁতে চাই গৈছে মাছ লগা নাই। তো আগত এখন আছে, সেইখন চাই লওঁ কি হয়। তাৰপিছত আৰু বেলেগ বেলেগ এৰিয়াত যাই আছোঁ এতিয়া, আৰু এনেকুৱা এৰিয়াত ক'ত পানী হৈছে মই দেখাই আছোঁ। তো গাইছ আমি আহিলোঁ পথাৰৰ পৰা, জাল চাল চাই মাছ চাছ লৈ কিনে এনেকৈ আহিলোঁ। আপোনালোকক দেখাইছোঁ পথাৰৰ পৰা আহি আমাৰ ওচৰৰে, মই আপোনালোকক যে কৈছিলোঁ যে আমাৰ এটা কালভাৰ্ট আছে ওচৰৰে, কালভাৰ্টটো বন্ধ হৈ থকাৰ কাৰণে আমাৰ এইফালে পানীটো খুলি আছে। তো এইফালে চাব পাৰে আমাৰ পিছফালে এইটো দেখা পাইছে ছাইডৰ ফালে যিটো কালভাৰ্ট আছে, সেই কালভাৰ্টটো বৰ্তমান বন্ধ হৈ আছে। আৰু বন্ধ হৈ থকাৰ ফলত তেতিয়া যে দেখাইছিলোঁ পথাৰখন, এইখন বহুত ডাঙৰ পথাৰ হয়। আমাৰ সেইটো ছাইডত একদম সিটো মূৰলৈকে আছে, আমি সিফালে আছিলোঁ। তো সেইটো ছাইডত আমি থাকিলোঁ, তাৰপাছত আকৌ এইটো ছাইডে হৈছে এইটো পূৰা বানপানী কেওফালে। তো এইটো হৈছে আমাৰ ৰাস্তাটো, আমাৰ বাহিৰৰ ছাইডৰ ৰাস্তাটো। এইটো আমাৰ ভিতৰৰ ৰাস্তাটো নহয় বাৰু, ভিতৰৰ ৰাস্তাটো কেঁচা। তো আমাৰ ভিতৰৰ ৰাস্তাটো যিটো আমাৰ ঘৰলৈ সোমোৱা ৰাস্তা, সেইটোতো বাৰু বৰ্তমান কেঁচা। আৰু তাৰ লগে লগে আপোনালোকক এটা কথা কওঁ, কিছুমান এনেকুৱা ৰাস্তা আছে যিবিলাক ৰাস্তা নেকি মানুহ নাযায়, সেইবিলাক ৰাস্তা কিন্তু এনেকুৱা পকী কৰি দিয়ে, পকী মানে এইবিলাক ইটা চিটা পাৰি এনেকুৱা ধুনীয়া বনাই দিছে। কিন্তু আমাৰ যিটো বেছি চলা ৰাস্তা, সেইবিলাক ৰাস্তা কিন্তু হোৱা নাই, একো কৰা নাই। যিটো এতিয়া আমাৰ ঘৰলৈকে সোমোৱা ৰাস্তা, সেইটো কিন্তু একদম বোকাই চোকাই, একদম একজাক বৰষুণ দিলে আপুনি সোমাব নোৱাৰে এইফালে আমাৰ ঘৰৰ ফালে। তো এতিয়া চাওক, এই ৰাস্তাৰ কাষতে এয়া পূৰা বানপানী আমাৰ এইটো চাইডত। মানে এইটো কালভাৰটো যেতিয়ালৈকে খুলি দিয়া নহয়, তেতিয়ালৈকে মানে এইফালে পানী হৈ থাকিব। এইখন আমাৰ পথাৰখন তেতিয়া যে আপোনালোকক দেখাইছিলোঁ এইখন, তো এইটো চাইডত ইফালে মই দেখাই আছোঁ বাৰু পানী কিমান হৈছে। পানী মই আপোনালোকক বেক কেমেৰা কৰি দেখাই আছোঁ। তো গাইছ আপোনালোকক মানে বানপানী দেখুৱাই আমি কিছু দূৰ আহিলোঁ। তো মানে এঠাইত যাব লগাও আছে, মই একেবাৰে ওলাই আহিলোঁ আপোনালোককো দেখুৱাওঁ। তো তাৰপাছত আমাৰ কামটোতো আমি ওলাই আহিছোঁ। তো ইফালে আহি আমি পালোঁ এইখিনি ৰাস্তা। এইখিনি বুলি কওঁতে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় বাৰু, আমাৰ ওচৰতে। তো ইয়াতে চাব পাৰে কিমান পানী। এইটো মানে এটা চলতি ৰাস্তা, বহুত মানে চলা ৰাস্তা এইটো হয়। তো ইয়াতে চাব পানী, এইটো ৰাস্তাৰ ওপৰত পানী বাগৰি আছে। কিয় নাবাগৰিব, ইমান দিন এসপ্তাহ 5 দিন ধৰি একেলেথাৰি বৰষুণ, কমাৰ নামে লোৱা নাই। তো এই ৰাস্তাত চব পানী। এতিয়া আমি বাইক লৈ আহিছোঁ, বাইকখন ইফালে নিব পাৰিম নে নোৱাৰিম অলপ সন্দেহ আছে। বাইকখনতে ৰাখি দিছোঁ আৰু মই আগলৈ দেখাই বাৰু আছোঁ আপোনালোকক। এয়া চাওক, এয়া মই খোজকাঢ়ি আহিছোঁ, পূৰা পানী, পূৰা ৰাস্তা দি পানী। আৰু বৰষুণ আছে, হিৰহিৰাই আছে, বৰষুণ দিবই কিজানি। তো আমি বাবলু আৰু মই একেলগে আহিছোঁ দুটা। তো সিফালে ভিডিঅ' বনাই আছে, মই ইফালে আছোঁ। তো এয়া চাওক, ৰাস্তাত পূৰা বানপানী একদম পূৰা। বৰষুণ ভাল পাওঁ বাৰু, বৰষুণ আপোনালোকে কেনেকুৱা পায়? আপোনালোকে বৰষুণ ভাল পায়? তো জনাব কমেণ্ট কৰি কেনেকুৱা পায় আপোনালোকে বৰষুণ। মই হ'লে বৰষুণ ভাল পাওঁ, কিন্তু ভাল পালে কি হ'ব, তাতে এটা প্ৰব্লেম আছে। প্ৰব্লেমটো এনেকুৱা ধৰা হ'ল, যদি একেলেথাৰি বৰষুণ দি থাকে, তো আমাৰ নিচিনা মানুহৰ অকণমান সমস্যা হৈ যায়। অকণমান নহয়, খুব বেছি সমস্যা হৈ যায়। তাতে কিছুমান এনেকুৱা মানুহ আছে, দিন হাজিৰা কৰি খোৱা মানুহ আছে। যদি একেলেথাৰি বৰষুণটো কমি নাযায়, একেলেথাৰি যদি বৰষুণ দিয়ে থাকে, তেতিয়াহ'লে এনেকুৱা হ'ব, আমাৰ চলাৰ কাৰণে বহুত অসুবিধা হৈ যায়। তো আমাৰ নিচিনা মানুহৰে হওক বা কিছুমান যিয়ে নেকি দিন হাজিৰা কৰি চলি থাকে, তেওঁলোকৰে হওক অলপমান সমস্যা হৈ যায়। তো বৰষুণ ইমান দিন দিলে বাৰু অসুবিধা, তো বৰষুণ ভাল পাওঁ আমিও। তো আপোনালোকৰ ফালেও কিজানি বানপানী সেনেকুৱাই হৈছে। তো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব, মই বাৰু দেখাই আছোঁ। তো আহি আৰু এটা কথা গম পালোঁ, মানে শাকতোলা নদীত জলপৃষ্ঠ বহুত বাঢ়িছে। শাকতোলা নদীত বহুত পানী বাঢ়ি আছে বোলে, ইফালে বোলে ৰাস্তাৰ পৰে পানী বাগৰি আছে। সেয়াও আপোনালোকক যিমান পাৰিম মই দেখুৱাব চেষ্টা কৰিম। তো এতিয়া গৈ আছোঁ আকৌ শাকতোলা নদী। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো, মই দেখাই থাকিম যিমানখিনি পাৰোঁ, যিমানখিনিলৈকে যাব পাৰোঁ সেইখিনি আপোনালোকক দেখুৱাম। এতিয়া এয়া ৰাস্তাৰ অৱস্থা দেখা পাইছে, এয়া পানী, কেওফালে পূৰা পানী। ৰাস্তা আমি ইফালে পাৰ হৈ যাব লাগিব, ইফালে বাইক লৈ যাব পৰা নে নোৱাৰি চাই লওঁ, যদি নোৱাৰি আকৌ উলটি যাব লাগিব। কিবাকৈ পাৰ হৈ আহিলোঁ ৰাস্তা, এই পানী চাওক, এনেকুৱা পানী ধাৰ বৈ আছে। তাৰমানে কিবা কাৰণত যদি ইয়াতে চেণ্ডেল টেণ্ডেল উঠি যায় বা কিবা বস্তু যদি উঠি যায়, ইয়াতে ধৰি ৰখা কপাল নাই। আৰু কিবা কাৰণত যদি গাড়ী আৰু মানুহ একেলগে পৰি যাওঁ, ইয়াতে উঠাব নোৱাৰে বোলে। চাওক কেনেকুৱা ধাৰ বৈ আছে এইফালে পানী দেখা দেই। এইখিনি মানে ইয়াতে একাঠুমান পানী আছে। মই কিবাকৈ বহুত ৰিক্স লৈ আহিছোঁ, গাড়ীটো প্ৰায় আধালৈকে পানী আছে। নাযায় বুলি ভাবিছিলোঁ, কিবাকৈ ইয়াক মই কৈছোঁ তই আগে যাই থাক, মই যাই আছোঁ। কাৰণ ৰাস্তাই চিনি নাপায় ইয়াতে, আপোনাক মই দেখাই আছোঁ। ইয়াতে বৰ্তমান কলফুল পানী হৈছে, মই দেখাই আছোঁ। ৰাস্তাত গছৰ আধালৈকে পানী হৈছে।
তো দোস্ত আপোনালোকক যে কৈছিলোঁ শাকটোলা নদী জলবিস্তৰ বাঢ়ি আছে তাকে দেখাবলৈ গৈ আছোঁ, কিন্তু গৈ দেখা পালোঁ যে জলবিস্তৰ অকল বঢ়াই নহয়, তাত পানীৰ ভিৰ সহ্য কৰিব নোৱাৰি মথাউৰি একদম ছিঙি নিলে। তাৰপিছত গৈ যিটো পৰিৱেশ দেখা পালোঁ আমাৰো বেয়া লাগিল। তো আপোনালোককো দেখাইছোঁ, চাই লওক। এনেকুৱাকৈ মথাউৰিটো ছিঙি মথাউৰিটো ভাঙি গ'ল। তো দোস্ত আজি ভিডিঅ'টো ইমানেই আছিলে, আপোনালোকক দেখুৱালোঁ আমাৰ বানপানীৰ জৰিয়তে কেনেকুৱাকৈ আমাৰ গাঁৱৰ অঞ্চলত কেনেকুৱা প্ৰভাৱ পৰে, কেনেকুৱা ক্ষতিসাধন হয়, তাকে আপোনালোকৰ এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱালোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰি দিব। তো আজিলৈ বাই বাই, ধন্যবাদ।